ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে বৰ্ণালী ব্লগ। আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' আগবঢ়াম। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি ভিডিঅ'টো শেষলৈকে চাব। আজি চেৰা বিহু। পানী দিয়া ভাত খোৱা হয়। পানী দিয়া ভাত খাই বিচনীয়ে বিচি দিয়া হয়। আমাৰ ঘৰত সেয়া নিয়ম। আপোনালোকৰ ঘৰত বাৰু কেনেকুৱা কি নিয়ম আছে অলপমান জনাবচোন। আৰু ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ বুজি পাব। সেইফালে বনাব লৈছোঁ ঢেকীয়া ভাজি। এতিয়া বনাবলৈ লৈছোঁ এয়া কঁঠালৰ মুচি। এয়া সৰু সৰুকৈ কাটি লৈছোঁ। লগত লৈছোঁ আদা, নহৰু, পিঁয়াজ পেষ্ট কৰি লৈছোঁ। জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান মিট মছলা লৈছোঁ। আহকচোন মইনো কেনেকৈ বনাওঁ অকণমান চাওঁ। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে চাওকচোন। এইফালে এয়া আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। যদি আপোনালোকে বনাই খোৱা নাই এবাৰ খাই চাবচোন, বহুত ধুনীয়া লাগে। ডিম আৰু বিলাহী ভাজিব লৈছোঁ। এইফালে আমাৰ পানী দিয়া ভাতৰ যোগাৰ হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক